আজি আমি যিমানেই আধুনিক নহওঁ কিয়, আজি আমি যিমানেই উন্নত বুলি নকওঁ কিয়, আজি আমি যিমানেই গাঁৱত বা চহৰত থাকোঁ বুলি গৌৰৱ অনুভৱ নকৰোঁ কিয়, এটা কথা কিন্তু মনত ৰাখিব লাগিব, আমি সকলোৱে সেই পেঞ্জিয়া মহাদেশৰ পৰা অহা এক প্ৰজাতি। হয় বন্ধুসকল, আজি আমি কওঁ মই ভাৰতৰ, মই আমেৰিকাৰ, মই লণ্ডনৰ বুলি। কিন্তু আপোনালোকে বাৰু জানেনে এই ভাৰত, আমেৰিকা, লণ্ডন ক'ৰ পৰানো আহিল? হয় বন্ধুসকল, ইয়াৰ বিষয়ে জানিবলৈ হলে আমি প্ৰায় 22.5 কোটি বছৰলৈ উভতি যাব লাগিব। সেই সময়ত এইখন পৃথিৱীত এটাই মহাদ্বীপ আছিল, যাৰ নাম আছিল পেঞ্জিয়া। পাৰ্মিয়ান যুগত এই পৃথিৱীত এটাই মহাদ্বীপ আৰু এখন মহাসাগৰ আছিল। সেই সময়ত এই পৃথিৱীত কোনো ধৰণৰ প্ৰজাতি নাছিল। তাৰ পৰা প্ৰায় 2.5 কোটি বছৰৰ পিছত এই পৃথিৱীত কিছু সাল সলনি দেখিবলৈ পোৱা গ'ল। আলফ্ৰেড ৱেগেন নামৰ জাৰ্মান বৈজ্ঞানিকজনে লিখা দ্য অৰিজিন অৱ কণ্টিনেণ্টছ এণ্ড অ'চেনৰ তথ্য অনুসৰি ভূগৰ্ভত হোৱা আগ্নেয়গিৰি আদিৰ নিচিনা বহু কাৰণৰ ফলত ভূগৰ্ভত থকা টেকটনিক প্লেটসমূহ তললৈ ডাব খাই যোৱাৰ ফলত পেঞ্জিয়া মহাদ্বীপটো দুটা ভাগত ভাগ হৈ পৰিছিল। উত্তৰ দিশত ভাগ হোৱা দ্বীপটোক লাউৰেচিয়া আৰু দক্ষিণ দিশত ভাগ হোৱা দ্বীপটোক গোণ্ডাৱানা নাম দিছিল। টিৰাছিক যুগৰ পৰা প্ৰায় 5 কোটি বছৰৰ পিছত জুৰাছিক যুগৰ আৰম্ভ হয়, আৰু আমি সকলোৱে জানো এই যুগত এই পৃথিৱীলৈ ডাইনছৰ নামৰ প্ৰজাতিটোৰ আগমন হয়। এই যুগতেই লাউৰেচিয়া দ্বীপৰ টেকটনিক প্লেটৰ মাজত ফাট মেলিবলৈ লয়, আৰু গোণ্ডাৱানা দ্বীপৰ পৰা এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা আৰু আমাৰ দেশ ভাৰত, আফ্ৰিকা মহাদেশে এই প্লেটসমূহে নিজৰ ঠাই সাল সলনি কৰি অন্য ঠাইলৈ গতি কৰিবলৈ লয়। আজিৰ পৰা প্ৰায় 6.5 কোটি বছৰ পূৰ্বে এই পৃথিৱীৰ পৰা ডাইনছৰ প্ৰজাতিৰ নাশ হয়, আৰু সময়ৰ গতিৰ পৰিৱৰ্তনৰ মূৰে মূৰে মানৱ প্ৰজাতিৰ বিকাশ ঘটে। আজিৰ পৰা প্ৰায় 5 কোটি বছৰৰ পূৰ্বে ভাৰতীয় টেকটনিক প্লেটখন বছৰি 26 পৰা 34 মিলিমিটাৰৰ গতিত আহি টিপট টেকটনিক প্লেটৰ লগত খুন্দা খায়। ফলত ভূগৰ্ভৰ ডাঠ প্লেটখন তললৈ সোমাই যায় আৰু পাতল প্লেটখন ওপৰৰ দিশলৈ গতি কৰে, আৰু তাৰ পৰাই পৃথিৱীৰ সৰ্বোচ্চ ওখ পৰ্বত হিমালয়ৰ লগতে আমাৰ জন্মভূমিৰ উৎপত্তি হয়। আফ্ৰিকা হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি টেকটনিক প্লেটছ, লগতে ই হৈছে আমাৰ পূৰ্বজৰ জন্মস্থান। বন্ধুসকল, আপোনালোকে বাৰু জানেনে হিমালয় পৰ্বত হৈছে পৃথিৱীৰ একেবাৰে শেষত উৎপত্তি হোৱা পৰ্বতমালা। জাৰ্মান বৈজ্ঞানিক এলফ্ৰেড ৱেগেনাৰৰ মতে যদিহে কিবা উপায়েৰে আমাৰ মহাদেশকেইখনক পুনৰ একেলগ কৰি দিয়া হয়, তেনে আমিও আজি সেই পেঞ্জিয়া মহাদ্বীপটোক দেখিবলৈ পাম। বৈজ্ঞানিকসকলৰ তথ্য অনুসৰি ভূগৰ্ভত থকা প্লেটসমূহে সময়ৰ মূৰে মূৰে নিজৰ গতি সলনি কৰি থাকে, আৰু ইয়াৰ পৰিৱৰ্তন আমি বহু লাখ কোটি বছৰৰ পিছত দেখিবলৈ পাওঁ। সেয়েহে বৈজ্ঞানিকসকলে কৈছে যে হিমালয় পৰ্বতৰ উচ্চতা আজিও দিনে দিনে বাঢ়ি গৈ আছে বুলি। বিখ্যাত বৈজ্ঞানিক এলফ্ৰেড ৱেগেনাৰৰ এই তথ্য মিছা যেন লাগিলেও তেওঁ কৰা এক অনুসন্ধান অনুসৰি দক্ষিণ আমেৰিকা আৰু আফ্ৰিকা মহাদেশত জুৰাছিক যুগৰ ডাইনছৰৰ একে প্ৰজাতিৰ দুটা জকা লাভ কৰিছিল। আৰু তেখেতে কৈছিল যে যদিহে পৃথিৱীখনত পূৰ্বতে এখন মহাদ্বীপ নাছিল, এই ডাইনছৰৰ প্ৰজাতিৰ জকা আমি কেনেকৈ দুখন মহাদেশৰ মাজত লাভ কৰিলো, আৰু যদিহে মহাদেশবোৰ পূৰ্বৰে পৰা এনেদৰে আছিল, তেনে ডাইনছৰৰ প্ৰজাতিটো ইমান দূৰ সাগৰ পাৰ হৈ কেনেকৈ আহিল? এলফ্ৰেড ৱেগেনাৰে 1912 চনত ইয়াক প্ৰমাণিত কৰিলে যে প্ৰায় 6.5 কোটি বছৰ পূৰ্বে আজিৰ বিভাজিত এই 7খন মহাদেশ একত্ৰিতভাৱে পেঞ্জিয়া মহাদ্বীপৰ অংশ আছিল বুলি। বন্ধুসকল, মানৱ প্ৰজাতিটোৱে যিদৰে সময়ৰ পৰিৱৰ্তনৰ লগে লগে নিজকে পৰিৱৰ্তন কৰি আহিছে, ঠিক সেইদৰে আমাৰ পৃথিৱীখনেও সময়ৰ মূৰে মূৰে নিজকে সলনি কৰি আহিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি পুনৰ এক নতুন ফেক্টছ থকা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। ধন্যবাদ ফৰ ৱাচিং।